ধ্ৰুৱজ্যোতি দাসৰ দ্বাৰা ৰচিত আৰু প্ৰাণজিৎ দাসৰ দ্বাৰা আবৃত্তি মা। মাজনিশা মোক বুকুত সাৱটি লৈ কোনে কান্দে, কোনে চকুলতকে গোপনে। হয়তো তেওঁৰ বহুত কষ্ট হৈছে মোৰেই বাবে। যিদিনা মই লৈছিলোঁ জনম এই মায়াৰ পৃথিৱীত, হয়তো তেওঁ দেখিছিল বহু সপোন। ভাবিছিল নিশ্চয় বিদ্যালয়ৰ আদৰ্শ শিক্ষক হ'ম, মহাবিদ্যালয়ৰ অধ্যাপক হ'ম, দুবেলা দুমুঠি সুখেৰে খুৱাম। কিন্তু নিষ্ঠুৰ নিয়তিয়ে ভাঙিলে সপোনবোৰ, বাস্তৱে আনিলে অসহনীয় দুখ। আজি মোৰ জীৱন সাৰথি হুইল চেয়াৰখন, তাতেই বহি আছোঁ মৃত্যুৰ ক্ষণ গণি। নেদেখিলোঁ কোনো বিদ্যালয় অথবা মহাবিদ্যালয়, অপূৰ্ব আশাবোৰে কেৱল দুখকে সূচায়। আজি মই পংগু মানৱ, সেয়ে হয়তো তেওঁ চকুলতকে গোপনে উচুপে হৃদয় ভাঙি মোক সাৱটি ধৰি। তথাপি সহি যায় মাতৃ হৃদয়ৰ এয়াই পৰিচয়। ধন্যবাদ।